হাই এভৰিৱান, দীপানিতাৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে দেখিছে এয়া ক'লে গৈ আছে বাহনী, ভাবিছে এইখিনি বাহনীৰ মাজে মাজেনো কি দেখুৱাইছে, কিন্তু চাই থাকক, তাৰপিছত জানিব কথাটো। আৰু কেমেৰা মই আমাৰ হাজবেণ্ডৰ হাততে মই দি পঠাইছিলোঁ, সেইকাৰণে তেওঁৱে কৰিছে। এয়া চাওকচোন কিমান মাছ পুখুৰীত এটাত মাছ ধৰিছিলে, আৰু মই যিহেতু আমাৰ বাবলিক লৈ যোৱাটো সম্ভৱো নহয় তালৈ, সেইটো কাৰণে হাজবেণ্ডে মোৰ কেমেৰাটো লৈ গ'ল আৰু গোটেইখিনি ভিডিঅ' কৰিছিলেগৈ। আৰু কিমান মাছ আপোনালোকে দেখিছেনে, এয়া মাছৰ তাত বোলে ইমান মাছ ওলাইছে, চাবলগীয়া হৈছিলে সেইকাৰণে আপোনালোককো দেখাওঁ বুলিয়ে ভাবিলোঁ। ভাল লাগে যিহেতু এনেকৈ মাছ সিঁচা দেখিলে চাই বহুত ভাল লাগে, আৰু নিজেও নামি যাওঁ যেন এনেকুৱা এটা ভাৱ হয়। সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কথাটো। আৰু ৰাতিলৈ আজি আমাৰ ভাগ চলিব। আমি খোৱা নাছিলোঁ, ঘৰৰ দেউতাই চাউল দি পঠিয়াইছিলে, তাৰপিছত আমি খোৱা নাছিলোঁ, থৈ দিছিলোঁ, ভাবিছিলোঁ। আৰু মাজত বেমাৰো হ'ল যিহেতু, তেতিয়াও খোৱা নহ'লে, সেইকাৰণে বস্তুটো পষ্টপন থাকিলে, আৰু বেমাৰ আজাৰ ভাল হোৱাৰ পিছত ভাল হ'ল। আৰু এতিয়া বোলো নাই, আজি নটো খাই দিওঁ। সেই দেখি তেওঁলোকে মাছ ধৰিছিলে যিহেতু, সেয়া মাছ আনিবলৈ গৈছে। সেয়া চাওকচোন কিমান ধুনীয়াকৈ মাছখিনি জুপিয়াই আছে। বেয়াও লাগে, বেচেৰাহঁত পানীৰ পৰা ওলাই অহাৰ পিছত কেনেকুৱা অৱস্থা হয় সিহঁতেহে বুজি পাব, আৰু নহয় জানো। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। মাছ ললোঁ, মাছ লৈ আহি আছোঁ। এতিয়া মাছটো ৱেইট কৰি লওঁ কিমান হয়। অলপচোন মাছটো ৱেইট কৰোঁগৈ। এইটো মাছ ললোঁ, লৈ পেলাই কাটি আছোঁ। ইয়াতে কটাই পেলাই লৈ যাওঁ। এইটো মাছটো চন্দা পালোঁ, 1 কেজি 800। শহু দেউতাই অলপমান নতুন চাউল দি পঠিয়ালে। আমি ইয়াকে প্ৰসাদটো ইয়াতে খাওঁ। তাৰপিছত আজিকালি বহুত দিন হৈ গ'ল, প্ৰসাদ তেনেকৈ ঘৰৰ চাউল খাই নাপোৱাই হৈছোঁ। সৰু ঘৰৰ পৰা দিয়ে, তাকে আমি খাওঁ। এনেকৈ ইয়াতে তেজপুৰতে আমি নটো ধুনীয়াকৈ খাৰো, 2-3 ঘৰ মিলি পেলাই। আজি তেনেকৈ কাষৰ দাদাৰ সৈতে মাছ আনিলোঁ, হাঁহ আনিলোঁ, তাকে লগে ভাগে মিলি পেলাই খাওঁ বুলি। হাঁহ মাংস এয়া মোৰ মিছেছে বনাই আছে। এইয়া মিছেছে হাঁহ মাংস বনাই আছে জুইত। এইয়া মছলা দিছে, একদম বনাই আছে মাংস। খাব খাম আজি। তাৰপিছত মাছ আছে, ধুনুকে এইয়া হাঁহ আছে, মাছটো এয়া কোমোৰা, মাংস ঢালিছে। এয়া কোমোৰা দিছে, কোমোৰা দি হাঁহ মাংস খাই ভাল লাগে। এয়া সেইটো কাৰণে কোমোৰা দি বনোৱা হৈছে।
জহা কোমোৰা বেছি টেষ্ট হয় হাঁহ মাংস জহা কোমোৰা দি খালে বহুত টেষ্ট আহে অন্য বেলেগ ইটো কোমোৰা পায় ন যোনখন অপকাটো যদি ইমান এটা টেষ্ট নালাগে জহা কোমোৰাটো পুৰা টেষ্ট হয় টেষ্টটো বেছি ইয়াক কলপাত কাটি আনিছোঁ আজি কলপাতত ভাত খাম খাম যিহেতু সেইটো কাৰণে কলপাতত আজি ভাত খাম এইয়া আমাৰ ছোৱালী আহিছে বনোৱা ওচৰলে মাকে কি বনাই আছে চাবলৈ এইফালে চাওঁ এয়া মা ইয়াক চোৱা কি ধুনুকে বনাই আছে এইফালে বৰমা আহিছে এইফালে আমাৰ বাবলি হাই কৈ দিয়া এইয়া আমাৰ আজি খাবলৈ লৈছো দাদাহঁতো আহিলে এয়া বাঢ়ি মেলি দিছে এয়া খাব লৈছো আমাৰ ছোৱালী এইফালে বহি লৈছে ইফালে ছোৱালী আছে ঠিক আছে খাই লওক খাই কেনেকুৱা হয় জনাম বাৰু আপোনালোকক ঠিক আছে কেনেকুৱা খাই পেলাই কেনেকুৱা লাগিছে আইটেমখিনি মাইনা কোৱাচোন ধুনীয়া লাগিছে এইফালে বৌ এইফালে আমাৰ ৱাইফাইটো বনাইছে এতিয়া ৱাইফাইকনো কি ক'ম ন তাই এতিয়া বনাই খোৱাইছে ধুনীয়াকে সুন্দৰভাৱে এইফালে আমাৰ বৰ্তাটো বাবলি কৈ দিয়া এনেকে দিয়া বাবা আমাৰ সকলোৰে ভাত পানী খোৱা হৈ গ'ল এতিয়া বাবলিয়ে এয়া বৰ্তাক বমাকৰ লগত এনেকৈ খেলি আছে আৰু তাই টোপনিনো ক'লেই গ'ল তাইহে জানে আৰু 7টা-8টা বজাত শুৱা ছোৱালীজনী টোপনি নাইকিয়া এতিয়া আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ